এভৰিবডি মই চিন্ময় খাকলি আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি আমি উপস্থিত আছো টিপাম দেওহাল থান, যোনটো টিপাম পাহাৰৰ বুকুত অৱস্থিত। ইয়াত দেখিছে আপোনালোকে একদম পিছলৈ আছে পাহাৰ। সেই আমি তাত সেই দেখিছে নহয় আপোনালোক তালৈকে সেই পাহাৰখনলৈ যাম। চ' ইয়াৰ ভিতৰত আমি কি পাওঁ চাওঁ, লগতে আপোনালোকো দেখুৱাম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক, আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, আৰু যদি আপোনালোকে চেনেলটো নতুন হয় তেনেহ'লে ভিডিঅ'টো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব, চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু তেনেহ'লে বলক অলপো সময় দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। দেখিছে নাই কি ধুনীয়াকৈ কটকটি দিয়া আছে ওপৰলৈ যাবলৈ। ইয়াত আৰু এটা পূৰা ফেপাই আছোঁ। ইয়াত আৰু তাত খুব ধুনীয়া পৰা সেইখন দেখিছেনে, সেইফালে আছে বুঢ়ীদিহিং নৈখন, খুব ধুনীয়া পাই দেখা পোৱা যায়। ওপৰৰ পৰা আৰু আছে সেই ইয়াত, তালৈকে যাম, চাওঁ, তাৰপৰা দেখুৱাম আপোনালোকক, বলক। আৰু আছে, আহি দেখিলোঁ যে আৰু আছে ওপৰত। চ' দেখিছে নাই কিমান আহিলোঁ, সেই তাৰ পৰা তাৰলৈকে চাওকচোন। দেখোন কিমান ধুনীয়া আমাৰ অসমখন। ৰ'বা, হৈছে আই দেৱী থান মন্দিৰ, য'ত আমি আহিছোঁ আজি পূজা অৰ্চনা কৰিবলৈ। আগতেও আহিছোঁ, কিন্তু ভিডিঅ' তেনেকৈ নাই বনোৱা। তেতিয়া মোৰ ইউটিউব চেনেল নাছিলে, এতিয়া নতুনকৈ খুলিছোঁ, সেইকাৰণে আহিছোঁ আজি পূজা অৰ্চনা কৰিবলৈ। লগতে এই মন্দিৰটো দেখুৱাইছোঁ আপোনালোকক। খুব ধুনীয়া মন্দিৰ, খুব ভাল লাগে মন্দিৰটোত আহি। এটা মনৰ সুখ শান্তিৰ বাবে আমি আহিছোঁ। লগতে আমাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিম এবাৰ, যিহেতু মই সেইকাৰণে আহিছোঁ আই দেৱীৰ আশীৰ্বাদ ল'বলৈ। এয়া মোৰ ভাইটিৰ লগৰ, যিহেতু কংকন ৰাজবংশী, এওঁ দিব মোৰ লগতে। চ' আমি আজি পূজা অৰ্চনা কৰিম, আপোনালোককো দেখুৱাম কিদৰে ইয়াত ধুনীয়াভাৱে পূজা অৰ্চনা কৰা হয়। আৰু বিশেষভাৱে এইটো মাহত খুব ধুনীয়া মানুহৰ ইয়াত সমাগম হয়, কিন্তু এবাৰ খুব কমেই। চ' চাই লওক ভিডিঅ'টো শেষৰলৈকে, স্কিপ নকৰাকৈ দেই। বুঢ়ীদিহিং নৈখন।
লাগিছে, খুব ধুনীয়া এটা পৰিৱেশ ইয়াত, খুব ধুনীয়া ভাল লাগিছে। আমি এফালেদি আহিছিলোঁ আৰু ইয়াত খুব ধুনীয়া এটা ঐতিহাসিক চিহ্ন বুলি কয়, এইটো খুব ঐতিহাসিক চিহ্ন। ৰাজধানী টিপাম বুলি কয়, ৰাজধানী আছিলে টিপাম, আগতে ৰাজধানী বুলি কৈছিলে। মানে ইয়াত আপোনাৰ চাওলুং চুকাফাই ইয়াত বগা ঘোঁৰাত উঠি এই হেৰিটো নিৰ্মাণ কৰিছিলে। আৰু লগতে ইয়াত বুৰঞ্জী পৰশা এই টিপাম দেওহালী পৰ্বতেই বৰ অসম গঢ়োতা চাওলুং চুকাফাই 1828 খ্ৰীষ্টাব্দত 1228 খ্ৰীষ্টাব্দৰ আঘোণ মাহত ইষ্টা দেৱতাৰ স্মৰণ কৰি নিজৰ বগা ঘোঁৰা বলি দি আৰু মুণ্ডুং চন খাম আসামৰ প্ৰথম ৰাজধানী ৰূপে প্ৰতিষ্ঠা কৰি আহিছে। ৰাজত্বৰ পাতনি মেলিছিলে ইয়াত, এইখন পাহাৰতে তেওঁ পাতনি মেলিছিলে। বগা ঘোঁৰাত তেওঁ টিপাম পাহাৰ দেওহালী পৰ্বতে বৰ আহোম গৰুতা চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত আঘোণ মাহত ইষ্টা দেৱতাক স্মৰণ কৰি তেওঁৰো যিহেতু ভগৱান আছিলে সেই সময়ত বগা ঘোঁৰা তেওঁ বলি দিছিলে। তেওঁ নিজৰ বগা ঘোঁৰা বলি দি মুণ্ডুং চুং খাম আসামৰ এই প্ৰথম ৰাজধানী ৰূপে প্ৰতিষ্ঠা কৰি আহিছিলে। এই বিশাল টিপাম পাহাৰৰ বুকুত অৱস্থিত যিমান ৰাইজ আছে টিপাম সকলো মাটি তেওঁৰে ৰাজধানী আছিলে এইখন টিপাম। পূৰ্বাঞ্চলৰ ঐতিহাসিক চিহ্ন বুলি কয়, যি টিপাম পাহাৰৰ বুকুত অৱস্থিত যি। চ' কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব, আৰু অলপ কেইটামান শ্বৰ্টছ লৈ লওঁ, চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। পূজা কৰিম আৰু এতিয়া চব সজাই মেলি আছে, পূজা কৰি আছে। সেই মানুহজনৰ বোলে বিয়া আছে, সেইখন নিমন্ত্ৰণ জনাইছে আই দেৱী মাক, যিহেতু ভগৱানক আগতে নিমন্ত্ৰণ জনাব লাগিব। এতিয়া পূজা আমি আৰম্ভ কৰিম আৰু চাই থাকক ভিডিঅ'টো। সেৱা লৈছে, যিহেতু পৰীক্ষা আহি আছে, মা দেৱীৰ আশীৰ্বাদ বিচাৰি আহিছোঁ। পৰীক্ষা দিম যিহেতু, হায়াৰ ছেকেণ্ডেৰী ফাইনেল 2020। খুব ধুনীয়া মন্দিৰ আহিছোঁ, আৰু যিদৰে মা দেৱীৰ আশীৰ্বাদো লৈছিলোঁ সেইদৰে পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। নিজে কষ্ট কৰি মা দেৱীও বহুত আমালৈ বহুত আশীৰ্বাদ দিছিলে, তাৰ কাৰণে আমি ভালকৈ উত্তীৰ্ণও হৈছোঁ। এবাৰো আহিছোঁ
তেওঁৰ আশীৰ্বাদ বিচাৰি চ' আপোনালোকে আহিব বুলি আশা কৰিছোঁ। খুব ধুনীয়া মন্দিৰ ইয়াত, মনটো খুব ভাল লাগে আহিলে মানে, আৰু মনৰ আশাও পূৰণ হয়, বহুতৰ হৈছে। আমিও আহিছোঁ বিশ্বাস কৰি। চ' আপোনালোকে আহক, ভিডিঅ'টো চাওক আৰু যিমান পাৰে শ্বেয়াৰ কৰক, যাতে এই দেৱী থানটো সকলোৱে আহে, ইয়াত নিজৰ মনৰ আশা হৈ গ'ল। যাতে আশীৰ্বাদ আমাৰ ৰাখে আৰু আই দেৱী দুৰ্গা দেৱীয়ে পূজা কৰিলোঁ তাত। তেনেহ'লে আজিলৈ ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। যদি আপোনালোকে নতুন যদি হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো দবাই দিব, তেতিয়া মোৰ নতুন ভিডিঅ' আপোনালোকে নটিফিকেশ্যন পাই থাকিব। চ' তেনে ভিডিঅ'টো ইয়াতে সামৰিছোঁ। এইফালে মাহঁতি আছে, ভিডিঅ' ইয়াতে সামৰিছোঁ। তেনে ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।